মারবো তো অমৃত মন্থন সমুদ্র মন্থনে আসলেন বাবু পাঁচশো ইমান নাচনো Hello guys, welcome back to my YouTube channel. আজি মই বহু দিনৰ মূৰত মোৰ বহুত ভিডিঅ'জ পেণ্ডিং আছে গাইজ মই বনাই থৈছোঁ কণ্টেণ্ট বনাই থৈছোঁ বাট মই আপলোড কৰিব পৰা নাই টাইম পোৱা নাই বিকজ যিহেতুকে ময়ো এটা ষ্টুডেণ্ট হয় তো মোৰো এতিয়া ক্লিনিকেল পষ্টিং চলি আছে তো সেইকাৰণে মই ভিডিঅ'জ আপলোড কৰিব পৰা নাই চ' চৰি ফৰ ডেট আজি আপোনালোকে চবেই জানে আজিৰ পৰা ৰাস তো গাইজ আমাৰ শুৱালকুছিটো ৰাস হয় তো বলক আজি শুৱালকুছিত কেনেকুৱা ৰাস উদযাপন হ'ব আজিৰ দিনতে এবাৰ আপোনালোকক দেখাবলৈ গৈ আছোঁ তো ভিডিঅ'টো লাষ্টলৈকে চাব আৰু গম পাইছে চাগে আজি মই অসমীয়াত বহুত দিনৰ মূৰত ব্লগ বনাই আছোঁ তো প্লিজ গাইজ চাবলৈ নাপাহৰিব আৰু বহুত বহুত ধুনীয়া ধুনীয়া ভিডিঅ'জ মই আনিবৰ কাৰণে ট্ৰাই কৰিম চ' লেটছ গো তো গাইজ এতিয়া আমি শুৱালকুছি ৰাসৰ পিনে গৈ আছোঁ শুৱালকুছি ৰাস কেনেকৈ যাব লাগে আপোনালোকক সেইটো জনাই আছোঁ এয়া হ'ল বংশৰ তিনিআলিৰ পৰা আমি লেফ্ট ছাইড গ'লে শুৱালকুছি ৰাসৰ পিনে একদম ডাইৰেক্ট বালিচৰলৈকে গ'লে আপোনালোকে গৈ পাব তাত ৰাস উদযাপন হৈ আছে এয়া আমি লেফ্ট ছাইড লৈছোঁ আৰু এইটো হ'ল দুৰ্গা পূজা মণ্ডপ য'ত প্ৰত্যেক বছৰে দুৰ্গা পূজা হয় আৰু এনেকৈ আমি শুৱালকুছিৰ পিনে গৈ আছোঁ আপোনালোকেও যদি আহিব বিচাৰে ৰাস চাবৰ কাৰণে শুৱালকুছি তো এনেকৈ এইটো ছাইডেৰে আহিলে আপোনালোকে ডাইৰেক্ট গৈ পাব আৰু অলমষ্ট 5 কিলোমিটাৰ আছে আৰু পাবৰ কাৰণে তো বলক শুৱালকুছি বস্ত্ৰ মানে মুগা পাটৰ কাৰণে বহুত ফেমাছ আপোনালোকে চবেই গম পায় আৰু ভাবিলোঁ আহিছোঁ যেতিয়া আপোনালোককো দেখাওঁ আমাৰ শুৱালকুছিখন কেনেকুৱা অকণমান ঝলক দেখাই আছোঁ গাইজ এয়াই হ'ল বস্ত্ৰ নগৰী শুৱালকুছি আপোনালোকে দেখিব পাইছে ওচৰে পাজৰে ইমান দোকান আপোনালোকে মই কৈছোঁ নহয় এনেকুৱা এখন দোকান নাই য'ত আপোনালোকে অৰিজিনেল পাট মুগা নাপায় আপোনালোকে য'ৰ পৰা আহিলেও ইয়াতে এভৰিথিং মানে পাট মুগাৰ আপোনালোকক যেনেকুৱা লাগে যি লাগে চব ইয়াতে পাই যাব প্ৰিয় বস্ত্ৰ নগৰী শুৱালকুছি আৰু কিবা যদি আপোনালোকৰ এনেকুৱা কিবা প্ৰব্লেম হয় বা এনেকুৱা পাট মুগাৰ ক্ষেত্ৰত কাপোৰ কিনিব বিচাৰিছে যদি আপোনালোকে মোকো কণ্টেক্ট কৰিব পাৰে আৰু এয়া হ'ল আমাৰ শংকৰদেৱ মন্দিৰ ইয়াত প্ৰত্যেক বছৰে উৎসৱ পালন কৰা হয় উদযাপন কৰা হয় আৰু এইটো হ'ল মেইন শুৱালকুছি বজাৰ চৌক বুলি কোৱা হয় আৰু এইটো ছাইডেৰে গ'লে নহয় ইয়াতে বহুত কেইটা ৰাস্তা আছে আপোনালোকে আহিলে গম পাব বহুত ধৰণৰ মানে যোন পিনেৰে যায় সেই পিনেৰে আপোনালোকে ৰাসত সোমাব পাৰিব আৰু আমি এতিয়া গৈ আছোঁ তো আমি আহি পালোঁ এয়া বস্ত্ৰ মেলাৰ গেট ইয়াত এতিয়াও মানে বনাই আছে চব বস্তু মানে দোকান পোহাৰবোৰ ইয়াতে হ'ব কিবা কৈ দিয়া আকৌ এইপিনে মিঠাই চিঠাইৰ দোকান হ'ব চাগে এয়া হ'ল ফেমাছ পানীপুৰি ইয়াতে খাব পাৰিব আহি কিনে এটা কথা ক'লা
পানী পুৰি গ'লে যে আনিছে কালি এখন গাড়ী আহিছে সেই ভেন এখন এই মানে এই মালটানা গাড়ীখন তাৰে ওপৰত বান্ধি আছে তাৰে আধা আধি ভাঙিছে আৰু এয়া এইখিনি কি হ'ব বা এনে আৰু দোকান অঁ সেইপিনে কিবা কিবি হ'ব এয়া মিঠাইৰ দোকান পপকৰ্ণৰ দোকান অঁ বনাব ইয়াত অঁ ইয়াতে কিবা বনাব গাইজ আৰু এইপিনে হ'ল ফাষ্ট ফুডৰ দোকান প্ৰিপেৰেশ্যন চলি আছে সাংস্কৃতিক মঞ্চ অঁ সাংস্কৃতিক মঞ্চ দেখা পাব আৰু মেইন গেটটো দেখা দিম গাইজ এতিয়া য'ত ভগৱানৰ মূৰ্তিবোৰ মানে কি কয় মূৰ্তিবোৰ ৰাখে ৰাসৰ দশৱতাৰ অঁ মানে ৰাসৰ দশৱতাৰ নহয় কৃষ্ণৰ দশৱতাৰ গোটেইকেইটা থাকে যে মূৰ্তি তাতে আৰু ৰাসৰ মেইন গেটটো দেখি দিম অঁ ৰাসৰ মেইন গেট এয়া আমাৰ পিছপিনে আৰু ইয়াতে এতিয়া মানে দিনতে চব প্ৰিপেৰেশ্যনছ হৈ আছে ক'ত কেনেকৈ দোকানবোৰ হ'ব কেনেকৈ পাতিব চব এইবোৰ হৈ আছে প্ৰিপেৰেশ্যন হৈছে বহুত ৰ'দ গাইজ বহুত বেছি আৰু পিছপিনে দেখা পাইছে আহক ব'লকচোন ভিতৰত কি হৈছে চাওঁগৈ I don't ever slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up. I don't ever slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up and make a statement. I don't ever slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up and make a statement. Everything I do so instinctive and so passionate. Every word I move so descriptive like an adjective. I got a vendetta against people who patented being negative when you should be getting after it. I got facts over tracks, this and that. Spitting slow, spitting fast. I could roast, I could gas. Think I'm okay at last, but I don't know if that can erase all the past. And the pettiness, a reflection of the emptiness. Hilarious, you think you're worth my time, you're delirious. Mysterious, because you hide behind a fake exterior. Inferior, you know I'll always be a bit superior. Get off of me, this ain't no humble brag. I want you to hear words, you can say them back. I want you to feel free from the chains at last, and to believe in what you got, it was built to last, yeah. Now that I've been put through hell, I never got anyone's help. I had to do it all myself. I don't ever slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up and make a statement. I don't ever slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up and make a statement. Gonna learn the consequence of being incompetent. Mental health is confidence, dreams and some honestness. I'm not here to save the day, that's for you to take away. I could play a million mind games, but instead I say something not illogical, something that is topical. Rub it on and watch it go, make yourself unstoppable. Dreams are irresponsible, but they're always possible. If you just believe, you could be so remarkable. Thoughts in my head, a collage and they spread. I'll be great one day, going off of my meds. No, I'm not giving up, no, I'm not giving in. I will make it to the top, taking off in the wind. I gotta make it, I'm saving every day to taste it. I'm patient, but my mind, it can hardly take it. I'm chasing a dream that I've had for several ages. A vacant, modern kingdom for the taking. Now that I've been put through hell, I never got anyone's help. I had to do it all myself. I don't ever slow up, no I don't take shit. I got no love for the fakeness. এইটোৱে হৈছে মেইন মণ্ডপ এইটো আপোনালোকে ৰাতি চাবলৈ অকণমান অপেক্ষা কৰক এইটো চেলফি পইণ্ট হয় চেলফি পইণ্টে হ'ব এডাল গাইছ খাপ বনাইছে খাপ মাটিৰ পৰা ওলাই আহিছে মাটি ফুটি ওলাইছে এইটো তো গাইস এতিয়া আমি আনন্দ মেলা
আনন্দ মেলা গাইজ এতিয়াও ৰেডি হোৱা নাই বাৰু চব এয়া মানে বস্তুবোৰ প্ৰিপেয়াৰ কৰি আছে ক'ত কেনেকৈ হ'ব চব এইবোৰ অঁ এই হ'ল ট্ৰেইন এইপিনে আমি অঁ এইবাৰ গাইজ আনন্দ মেলা অলপ সৰুকৈ হৈছে আগতেতো বহুত ডাঙৰ হৈছিলে সকলোতো বহুত ডাঙৰ হৈছিলে এবাৰ সৰু হৈছে এইবোৰ চব দোকান পোহাৰ পুৰা ইয়াতে হৈ যাব এইবোৰ চব উঠিব পাৰিব আপোনালোকে আহিলে এইবোৰ চব ভাঙি পাতি থোৱা আছে অলপ পিছতকে মানে গধূলিকে চব বস্তু এইবোৰ ষ্টাৰ্ট হৈ যাব গাইজ এইটো হ'ল পাগলা গাড়ী আমি আমাৰ ভাষাত কওঁ পাগলা গাড়ী বুলি কিনে আপোনালোকে কি বুলি কয় জনাবচোন আৰু এনেকুৱাকৈ চব দোকানবোৰ হ'ব জুৱেলাৰিছৰ পৰা কিবা কিবি হ'ব আৰু গাইজ দোকানেই দোকান অঁ সৰু বাচ্চাবোৰৰ কাৰণেও ইয়াতে উঠিবৰ কাৰণে চব গাড়ী চাড়ী আনি থৈ দিছে আৰু এই হ'ল আমাৰ দাদা বাচ্চাকেইটাই বহুত বেছি লাজে কৰিলে এইবাৰ গাইজ অকণমান আনন্দ মেলাখন সৰুকৈ পাতিছে আৰু দোকান বেছি আছে অঁ দোকান বহুত আছে কিন্তু অলপ সৰু হৈছে সৰুকৈ পাতিছে অঁ ভাগ্য পৰীক্ষা ট্ৰাই ইয়ৰ লাক গাইজ আমি ইয়াৰ পৰা যাওঁ মিটিং এখন আছে মোৰ জাষ্ট জকিং গাইজ আপোনালোকে এতিয়া দেখিবৰ কাৰণে অলপ বেলেগ মানে অলপ কিবা আধুৰা টাইপ দেখিছে বাট মই কৈছোঁ গাইজ আপোনালোকে যেতিয়া গধূলি আহিব ন ইয়াতে ভিৰ দেখিব মানে যাবৰ কাৰণে জাগা নাথাকিব এনেকুৱা হৈ যায় তো বলক গাইজ এতিয়া আমি ৰাসৰ পৰা ওলাওঁ আমাৰ অলপ বেলেগ কাম আছে আমাৰ ঘৰতো আজি পূজা আছে নাৰায়ণ পূজা তো তাৰে কাৰণে অলপ বজাৰ কৰিব আছে সেইখিনি কৰি ঘৰ গুচি যাম আৰু তো আপোনালোকে যদি চাব বিচাৰে কি গধূলি কেনেকুৱা হয় আমাৰ শুৱালকুছিৰ ৰাস মই ট্ৰাই কৰিম দেখাবৰ কাৰণে বাট যদি চাব বিচাৰিছে প্লিজ কমেণ্ট কৰিব তো বলক আমি ঘৰলৈকে যাওঁ এতিয়া আৰু অলপমান বজাৰ কৰি লওঁ তো গাইজ এতিয়া আমি অলপমান কিবা কিবি খাই ল'লোঁ এইটো অকল নহয় দেই আৰু কিবা কিবি খালোঁ আৰু আমাৰ বজাৰখিনিও কৰি ল'লোঁ তো আজিলৈকে ইমানখিনিয়ে আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টো আৰু দেখিলে আমাৰ শুৱালকুছিৰ ৰাসৰ আয়োজন তো আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু নতুন কণ্টেণ্ট লৈ আপোনালোকৰ মাজত আহিম তো আজিলৈকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই see you soon in another vlog. Ta-da!